তো ফাইনালি আহি গ'ল DHSৰ পৰীক্ষাৰ তাৰিখ। হয় বন্ধু বান্ধৱীসকল, ডিপাৰ্টমেণ্ট অফ হেল্থ ছাৰ্ভিচৰ যি 4th গ্ৰেডৰ এক্সাম আছিলে সেইটোৰ তাৰিখ ফাইনালি ঘোষণা কৰিলে ডক্টৰ ৰণোজ পেগুৱে। যোৱাকালি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই কথা ঘোষণা কৰিলে ডক্টৰ ৰণোজ পেগুৱে। বন্ধু বান্ধৱীসকল, আপোনালোকে গম পাই চাগে 3 জুলাইত যিটো পৰীক্ষা হ'ব আছিলে সেইটো বানপানীৰ কাৰণে পিছুৱাই দিয়া হৈছিলে। এতিয়ালৈকে কোনো ধৰণৰ তাৰিখ ঘোষণা হোৱা নাছিলে, কিন্তু ফাইনালি আহি গ'ল তাৰিখ। তো ৰণোজ পেগুৱে কি কৈছিলে এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম, আৰু আপোনালোকৰ এক্সামটো কেতিয়া হ'ব ডেটটো এইটোৰ ভিডিঅ'ত জনাই দিম। তো বন্ধু বান্ধৱীসকল, যিসকল আমাৰ চেনেলত নতুন আহিছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এনেকুৱা ধৰণৰ লেটেষ্ট আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ পৰিয়ালৰ সদস্য হৈ থাকিব। তো বলক চাই লওক ৰণোজ পেগুৱে কি কৈছিলে। যেনেধৰণে হৈ আছে স্বাস্থ্য বিভাগ কৰোঁ, বাকী পৰীক্ষাটো আমি 1-1.5 মাহৰ ভিতৰত অনুষ্ঠিত কৰিম। পৰীক্ষাবিলাক যেনেধৰণে হৈ আছে স্বাস্থ্য বিভাগ কৰোঁ, বাকী পৰীক্ষাটো আমি 1-1.5 মাহৰ ভিতৰত অনুষ্ঠিত কৰিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে গম পালেই যে 1-1.5 মাহৰ ভিতৰত আপোনালোকৰ যিটো পৰীক্ষা এইটো অনুষ্ঠিত হ'ব। এইটোৰ কোনো একচুৱেল ডেট এতিয়ালৈকে ঘোষণা কৰা নাই। যেতিয়া একচুৱেল ডেটটো ঘোষণা কৰি দিব মই আপোনালোকক ভিডিঅ' আকাৰে বনাই কৈ দিম। তো যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকে আমাৰ হোৱাটছএপ গ্ৰুপটো জইন কৰিব। ডিছক্ৰিপশ্যনত লিংক থাকিব, তাতে মই কিবা কিবি দি থাকোঁ। আৰু যিসকলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই আপোনালোকে ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰিব। তাত মই আপডেটবোৰ ষ্টৰিত দি থাকোঁ। তাত আপোনালোকে মোৰ লগত ডাইৰেক্ট কথা পাতিব পাৰিব। তাত মই বহুতো আপডেটবোৰ দি থাকোঁ, বহুতো কিবা কিবি দি থাকোঁ। আৰু আপোনালোকৰ যিটো পৰীক্ষা সেইটোৰ কাৰণে কিবা যিটো MCQ জেনেৰেল নলেজৰ কিছুমান কুৱেশ্যনৰ প্ৰয়োজন আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান আছে। মই সেইবোৰৰ PDF বনাই অলৰেডি থৈ দিছোঁ। সেইটো মই PDF বনাই অলৰেডি থৈ দিছোঁ। যিসকলৰ প্ৰয়োজন আছে আপোনালোকে হোৱাটছএপ গ্ৰুপত জইন কৰিব, তাত গৈ মোক মেছেজ কৰিব গ্ৰুপত। মই কিন্তু PDFবোৰ দি থাকোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই কিন্তু PDF দিয়াৰ লগতে মই ভিডিঅ'টো কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে কথা পাতিম নেক্সট ভিডিঅ'সমূহত। আপোনালোকৰ যদি ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ বিষয়ে কিবা ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্টত জনাব। মই নেক্সট ভিডিঅ'ত কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰসমূহৰ বিষয়ে আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।